গাইজ আপোনালোকৰ খবৰ কেনে? নিশ্চয় ভালে। আজি ৰ'দটো বহুত কাৰাকৈ দিছে। আপোনালোকৰ নিশ্চয় ভালে আছে ন? মোৰো ভালেই বাৰু। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই অহা যোৱা যিটো ৰাস্তা ডেইলি আপ ডাউন কৰোঁ সেইটো আপোনালোকক আজি দেখাব বিচাৰিছোঁ। চাওক আপোনালোকে। এয়া হ'ল দেখিছে নহয় ৱেলবাৰ্ণ কেণ্ডেল ফেক্টৰী। আপোনালোকে ব্যৱহাৰ কৰে যি কেণ্ডেল চাই লওক, ৱেলবাৰ্ণ কেণ্ডেল। আজি হ'ল দেওবাৰ, ছানডে স্পেচিয়েল তেনেকৈ ক'বলগীয়া নাই বাৰু একো। ছানডে উইকেণ্ড মনাব লাগিছিলে, কিন্তু টাইমৰ বহুত খেলি মেলি মানে, তাৰ কাৰণে উইকেণ্ড নমনাওঁ। নেক্সট উইকেণ্ডত মনাম বাৰু। আপোনালোকে আপকামিং ব্লগবিলাকত চাব পাৰিব উইকেণ্ড বনোৱা। আচলতে তেনেকৈ নবনাওঁ বাৰু আমি উইকেণ্ড, কেতিয়াবা বনাওঁ। আপোনালোকে চাব পাৰে মই যিটো ৰাস্তাৰে আপ ডাউন কৰি আছোঁ, সেয়া মই ডেইলি আপ ডাউন কৰোঁ মোৰ ৰুমৰ পৰা। নিশ্চয় আপোনালোকে ভাবি আছে মই কি কৰোঁ ন, কিন্তু এতিয়ালৈকে ছাছপেঞ্চ ৰাখিছোঁ বাৰু। মই পিছত জনাম বাৰু আপোনালোকক, আপোনালোকে জানিব মই কি কৰোঁ। এয়া চোৱা আপোনালোকে নেক্সট মোৰ ৰাস্তাটো অহা যোৱা। আজি আমি এখন ঠাইলৈ যাব ওলাইছোঁ আৰু আমি বাইকেৰে গৈ আছোঁ। এতিয়া চাব পাৰি নিশ্চয় আমাৰ পিছৰ দৃশ্য। এতিয়া চাওক, আজি দেওবাৰটো, তাৰ কাৰণে অকণমান ফুৰিবলৈ যাম বুলি ভাবিছোঁ। বাইক চলাৰ বাবে চাউণ্ড কোৱালিটিটো ইমান ভালকৈ নাহিব পাৰে। হাৱা মাৰি আছে ইফালে বহুত। চাওক বাৰু আপোনালোকে, আমি দেখাম বাৰু। বন্ধুসকল, আপোনালোকে দেখিছে চাগে লাষ্ট ব্লগত মই যিডোখৰ ঠাইত আহিছিলোঁ, এয়া আপোনালোকক কৈছিলোঁ যে ড্ৰেইনৰ বিষয়ে, ড্ৰেইনৰ পানীটো। আপোনালোকে চাওক কেনেদৰে আহে এই ড্ৰেইনৰ পানীটো। এতিয়া মোৰ পিছফালে আছে, চাওক এইটো কেনেদৰে ফুট বৈ গৈ আছে। ড্ৰেইনৰ পানী হ'লেও লেতেৰা পানী হ'লেও কিন্তু গোন্ধ নাই। চাওক আপোনালোকে, চাব পাৰে কেনেদৰে বগা হেৰি ওলাই আছে। আৰু দলংখন চাব পাৰে, দেখাই আছোঁ বাৰু।
আকৌ এটা জেগালৈ যাই আছোঁ, আপোনালোকক দেখাই আছোঁ বাৰু। আপোনালোকে চাই থাকক ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব। আৰু যোৰ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আমি এতিয়া গৈ আছোঁ অন্য এডোখৰ ঠাইলৈ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'। ভিউ চাওক কি সুন্দৰ, চাওক ভিউজ। বন্ধুসকল ফাইনেলি আহি পালোঁ। মই যি কৈছিলোঁ যে ঠাইডোখৰ দেখাম বুলি। এয়া চাওক, হাইৰোডৰ নিচেই কাষতে। এয়া চাওক, গাড়ীও আহি আছে, গাড়ী অহা যোৱা কৰি আছে হাইৰোডৰ কাষতে। এয়া আমাৰ ভাইটি ড্ৰাইভাৰ। এয়া চাওক, আপোনালোকৰ মাজলৈ আহিছোঁ, কি সুন্দৰ এয়া চাওক, আপোনালোকৰ মাজলৈ আহিছোঁ কি সুন্দৰ পৰিৱেশ দেখাবৰ কাৰণে। যেনেদৰে আমাৰ অসমৰ পথাৰবোৰ থাকে ন, একদম হাইৰোডৰ মাজেৰে কি সুন্দৰ এটা ভিউ আপোনালোকে চাব পাৰে। এয়া আপোনালোকে কেনেকুৱা ভিডিঅ' নাজানো, কিন্তু মোৰ যিটো ফিলিংটো কি মজা, আপোনালোক মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। কি ধুনীয়া ঠাই, মানে একদম গাঁৱৰ অনুভৱ আহি যায়। এতিয়া চালক, বেংগলোৰত আছোঁ যদি এতিয়া গাঁৱৰ ফিলিংছটো আহি যায় যেতিয়া ইয়াত অহাৰ লগে লগে। আপোনালোকে চাব পাৰে কি সুন্দৰ দৃশ্য। মই যিডোখৰ ঠাইত আছোঁ সেইটো কয় বেৰমাংলা বুলি। ইয়াত বেৰমাংলা বুলি কয় এই ঠাইডোখৰ। আপোনালোকে চাব পাৰে নিশ্চয়। এয়া হাইৰোডৰ নিচেই কাষতে। চাওক, মই হাইৰোড এবাৰ আহি দেখাইছোঁ বাৰু, কিন্তু ৰিক্স আছে বহুত, গাড়ী অহা যোৱা আপ ডাউন কৰি থাকে। এতিয়া চাওক আপোনালোকে, এয়া হ'ল হাইৱে, যিখন গাড়ী আহিছে আপোনালোকে চাওক। আপোনালোকক দেখাব বিচাৰিছোঁ ইয়াৰ নাৰিকল গছবোৰ কেনে, আপোনালোকে চাব পাৰে। মই এখন নাৰিকল বাগানৰ মাজত আহিছোঁ। এতিয়া চোৱা, এইটো ঘৰ আছে, এইটো ঘৰৰ মানুহ নাথাকে বাৰু ঘৰটোত, জংঘল হৈ আছে এতিয়া, পৰিত্যক্ত অৱস্থাত। আপোনালোকে চাব পাৰে। মই এই হাইৰোডৰ ইয়াৰ পৰাই সোমাই আহিলোঁ মই। এয়া হ'ল, চাওক আপোনালোকে, দিছে নাৰিকল গছ। এই গুৰিটো চাব পাৰে। এয়া চাওক গুৰি কিমান ওখ, চাওক এই দেখিয়ে নাপায় নাৰিকল গছ। এতিয়া যে প্ৰথম গছ এডাল চাব পাৰে, ওচৰৰে কুলুকৈ এটা নিজৰা বৈ গৈছে। চাওক, হক ভিডিঅ' চাওক বন্ধুসকল। এয়া নাৰিকল বাগান, দিছে বাগান নাৰিকল। এতিয়া চাওক, মই ঘৰটো দেখাব গৈ আছোঁ, কি পৰিত্যক্ত অৱস্থাত আছে। এতিয়া মানুহ নাই বাৰু। কিন্তু আমি আহিছোঁ বিনা পাৰ্মিশ্যনত আহিছোঁ কিন্তু দেই বন্ধু। তাৰমানে ভিডিঅ' বেছি সময় নবনাবলৈ ভিডিঅ' দেখাবৰ কাৰণে। মানে ইয়াত আহি পিনে কিছু এডভেঞ্চাৰ ফিল হৈ গৈছে, মানে এনেকুৱা জংঘলৰ মাজত আহি পিনে। আপোনালোকে চাব পাৰে। এয়া চোৱা, কি পৰিত্যক্ত এটা ঘৰ, মানুহ নাই বাৰু। আগতে আছিল চাগে, এতিয়া ক'ব নোৱাৰোঁ ক'লৈ গৈছে মানুহ ঘৰ। কিন্তু চাগে এনেকুৱা হ'ব পাৰে, সেইটো বাগানো হ'ব পাৰে, বাগানৰ ঘৰ হ'ব পাৰে, তেনেকুৱা হ'ব পাৰে। এনেকৈ চাব পাৰে নিশ্চয়। চাওক কি সুন্দৰ জংঘল।
এনেকুৱা জেগাত ঘৰ হ'লে মানে কি ধুনীয়া লাগিব চাব পাৰে নিজকে কিবা এডভেঞ্চাৰ ট্ৰিপ হোৱাৰ দৰে ফিল কৰিছোঁ। शाबाश बेटा बहुत बढ़िया। বন্ধুসকল আৰু এটা বস্তু দেখিছোঁ ইয়াত কাটি থোৱা আছে, কি গছ নাজানো, যদি আপোনালোকে জানে এয়া চাওক, এয়া কি বস্তু কমেণ্ট বক্সত জনাব, এয়া কি বস্তু কাটি থৈছে। কিন্তু সেইফালে আছে চাওক, কিহৰ বাগান গম নাপাওঁ বাৰু, চিনি নাপাওঁ তেনেকৈ, যদি আপোনালোকে জানে নিশ্চয় কমেণ্ট বক্সত জনাব। চাওক কাটি থৈ দিছে, এইখিনি কাটি থৈ দিছে আৰু সেইখিনি নাই কটা, সেইখিনি তেনেকৈ আছে। আৰু লগতে চাওক হেৰি বাগান, নাৰিকলৰ বাগান, ইয়াৰ ৰাস্তা, কিন্তু ৰাস্তাটো কি পৰিত্যক্ত অৱস্থাত আছে চাওক। বন্ধুসকল আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব বাৰু। আমি গৈ আছোঁ ৰুমলৈ, চাব পাৰে আমি বাইকত গৈ আছোঁ এতিয়া ৰুমলৈ, আৰু বাকীখিনি কম ৰুমত গৈ পিনে। এতিয়া চাওক আমি ৰাস্তাৰে গৈ আছোঁ ৰুমলৈ। বন্ধুসকল ফাইনেলি ৰুমত আহি পালোঁ, আহি গা পা ধুলোঁ, গা পা ধুই পিনে অকণমান ৰেষ্ট কৰি ভাতটো খাই পিনে খালোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অ'কে বন্ধুসকল।